হেল্ল' অসম বাই বাই বন্ধুসকল, খবৰ কেনেকুৱা? আশা কৰিছোঁ ভালে আছে চাগে। আজি আপোনালোকৰ সন্মুখত মই বিট এক্সপি ঘড়ীটোৰ বিষয়ে ক'ম। যদি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিঅ' পাবলৈ বেল আইকন দবাব। আহক আৰম্ভ কৰোঁ। Even when you feel low, you can still go. Even when you feel slow, you can still go. Even when there's no আৰু এই ঘড়ীটো ব্লুটুথ কলিঙৰ বিষয়ে কওঁ যদি ব্লুটুথ কলিঙৰ সাউণ্ড কোৱালিটি ভালেই আছে, একদম ক্লিয়াৰ শুনা যায় আৰু শ্বৰ্টকাট ডাইল পেডো দিয়া আছে। এতিয়া আপোনালোকক এই ঘড়ীটোত আৰু কি ফাংচন আছে দেখাই আছোঁ। এয়া আপোনালোকে এই ভিডিঅ'টো চাওক। এয়া এই ঘড়ীৰ ছুইচটো ঘূৰালে অট'মেটিক ৱালপেপাৰ চেঞ্জ হৈ যায়। এয়া চাই লওক। আৰু এই ঘড়ীৰ ছুইচটো দবালে মেইন মেনু আহে। এয়া চাওক মেনুটো। এয়া কেলকুলেটাৰো আছে, কেলেণ্ডাৰো আছে, গেমো আছে। এয়া চাওক আপোনালোকে এটা গেম খেলিব পাৰিব এইটো ঘড়ীত। আৰু ছেটিঙত দেখাওঁ যদি এয়া চাওক, ইয়াত পাছপোৰ্ট লগাব পাৰিব, ভাষা বদলাব পাৰিব, এয়া ছিষ্টেম মেনুত গৈ ৰিবুট কৰিব পাৰিব। আৰু আপোনালোকে থিমছত গৈ মেনুৰ ষ্টাইলো বদলাব পাৰিব। এয়া চাওক বহু ষ্টাইলত আছে। এয়া এই ঘড়ীটোৰ এপ্লিকেশ্যনটো চাওক। ইয়াত আপোনালোকে ৱাচ ফেচত গৈ ৱালপেপাৰ ছেট কৰিব পাৰিব। ইয়াত নটিফিকেশ্যন অন অফ কৰিব পাৰিব আৰু ইনকামিং কল অন অফ কৰিব পাৰিব। এণ্টি লষ্ট ৰিমাইণ্ডাৰ দিলে আপোনালোকৰ ঘড়ীৰ পৰা অলপ দূৰত গ'লে আপোনাক এলাৰ্ম দিব। আৰু ইয়াত আপোনালোকে এলাৰ্ম ক্লক ছেট কৰিব পাৰিব আৰু ডেট ফৰ্মেট ছেট কৰিব পাৰিব আৰু বহুতো আছে এই এপৰ ভিতৰত। এয়া চাওক ফোনবুক আছে। আপোনালোকে ফোনবুকত গৈ 20টা নম্বৰহে ছেভ কৰিব পাৰিব ইমাৰ্জেঞ্চিত আৰু কেমেৰা কণ্ট্ৰল কৰিব পাৰিব। আৰু এই ঘড়ীৰ ৱালপেপাৰকেইটা চাই লওক। এয়া চাওক ডাইনামিক ৱালপেপাৰত এনিমেটেশ্যন ৱালপেপাৰ আছে। আৰু বহুতো ৱালপেপাৰ আছে। ইয়াৰ পৰা আপোনালোকে যিকোনো ডাউনলোড কৰি ছেভ কৰিব পাৰিব আৰু কষ্টিউম ফেচত গৈ আপোনালোকৰ নিজৰ ফটো দি ছেভ কৰিব পাৰিব। ইয়াতে ভিডিঅ'খন সামৰিছোঁ। যদি এই ভিডিঅ' আপোনালোকক ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিঅ' পাবলৈ বেল আইকন দবাব। আশা কৰিছোঁ আৰু এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ।